মই আপোনালোকক কাম জনাইছোঁ। আপোনালোকে নিশ্চয় আজিৰ সংবাদ মেলখনৰ কথা গম পালে, উদ্দেশ্যৰ কথা গম পালে। এতিয়া কাৰ্বি ডেভেলপমেণ্ট কাউন্সিলত মই চেয়াৰমেন হিচাপে মই এটা কথাই কওঁ যে তুলিৰাম ৰংধাম আমাৰ গোটেই কাৰ্বি জাতিৰ ভৈয়ামতেই থাকক, পাহাৰতেই থাকক, তেখেত আমাৰ নেতা। তেখেতৰ জৰিয়তে যিবিলাক উন্নয়নমূলক কাম হৈছে, আজি পিছৰ যিবিলাক কংগ্ৰেছ চৰকাৰ আছিল, সেই চৰকাৰবিলাকৰ দিনত কোনো ধৰণৰ উন্নয়নমূলক কাম হোৱা নাছিল বুলি মানে মই জানো। গতিকে এতিয়া তেখেতৰ 11 বছৰীয়া কাৰ্যকালত আমাৰ যিটো 5 বছৰ হ'ল এতিয়া হয় আমাৰ কাৰ্বি ডেভেলপমেণ্ট কাউন্সিল, চৰকাৰৰ পৰা যিখিনি টকা দিয়ে সেইখিনি একদম নিম্ন, অকণমান টকা দিয়ে। জনমূৰি ভিতৰত হিচাপ কৰি চালেও মানে সেইটো অতি নগণ্য। পানী এবটল ভগালেও হয়তো আমি শেষ কৰিব মানে শেষ হৈ যাব মানে দিবলৈ। গতিকে তেখেতে আমাৰ বিভিন্ন আমাৰ যিবিলাক অনুষ্ঠান প্ৰতিষ্ঠানত তেখেতে সদায় সহায় সহযোগিতা আগবঢ়াই আছে। আজি আমাৰ যিবিলাক ভৈয়ামত থকা জিলা, এই জিলাবিলাকত আমাৰ ছাত্ৰাবাস আদি তৈয়াৰ কৰি দিছে। যিবিলাক আমাৰ ইয়াতে কিছু মানে জেগাত আমাৰ কিছুমান যিটো অভাৱ, কমিউনিটি হল নিচিনাও কিছুমান বস্তু বনাই দিছে। তেখেতে হয়তো নাম নকয়, তেখেতে ৰাইজৰ জৰিয়তে তেখেতে বনাই দিছে। সেই গতিকে আজি গৌৰৱ গগৈ ডাঙৰীয়াই কাৰ্বি আংলঙত গৈ যিটো নিকৃষ্ট ৰাজনীতি কৰিছে, সেইটো অতি বেয়া কথা হৈছে। তেখেতৰ ল'ৰাৰ ঘৰত গৈ এটা পোষ্ট দি তেখেতৰ পিছফালে যিটো মানে আধা বনোৱা ঘৰ এটা, কেইবাশ কোটি টকা 200 কোটি টকা খৰচ কৰা বুলি যিটো কথা কৈছে, মিছা কথা। ঘৰ এটা মানুহে বনালে কিছু টকা তাৰপিছত যায়, যদি ফিনিচিং হোৱাৰ পিছত মানুহে গম পায় যে কিমান কোটি টকা তাত লাগে। চাপখন ঢালাই কৰিব থাকে, নিশ্চয় অনুমান কৰিব নোৱাৰে। তেখেত ইমান ডাঙৰ ইঞ্জিনিয়াৰ আমাৰ ক'বলৈ কি আছে। আগত ইয়াৰ আগতে চিভিলছত পোৱা নিচিনাকৈ তেখেতে গৈ যদি কাৰ্বি ৰাইজৰ দুখৰ কথাখিনি চিন্তা কৰিলে হয়, তেখেতে যদি ৰাস্তা ঘাট চালে আগতকৈ কিমান উন্নতি হৈছে, আমাৰ যিবিলাক চৰকাৰী আঁচনি, সেই আঁচনিবিলাক উপভোগ কৰিব পাৰিছেনে নাই, ৰাইজে পাইছেনে নাই, সেইবিলাক কথা যদি তেখেতে ক'লে হয়, তেখেতক আমি ইয়াৰ পৰাই চেলুট জনালোঁ হয়। গতিকে তেখেতে গৈ পেলাই যিটো ৰাজনীতি কৰিছে আৰু কিছু কামত আমাক বাধা দিয়াৰ চেষ্টা এটা কৰিছে। যেনে আমাক আজি বহু যুগৰ পৰা আমাৰ ডিমাণ্ড আছিলে যে কাৰ্বিখিনিক জনজাতিকৰণ কৰিব লাগে, আমাৰ ষষ্ঠ অনুসূচীৰ বাহিৰত থকা কাৰ্বিখিনি। গতিকে আজি আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু তুলিৰাম ৰংধাম ডাঙৰীয়াৰ জৰিয়তে আমাৰ অতি সোনকালে আমাৰ জনজাতিকৰণটো হ'বলৈ গৈ আছে। আৰু আমাৰ যিখন তেখেতৰ যিটো ছয় বিদ্ৰোহী সংগঠনৰ লগত যিটো এটা চুক্তিৰ মৰ্মে আমাৰ ইয়াত আমি একো পাবলগীয়া নাছিলে বা দিয়া নাছিলে। গতিকে এতিয়া আমাকো বড়োসকলৰ নিচিনাকৈ বা বড়োলেণ্ডৰ আউটছাইডত থকা বড়োসকলৰ নিচিনাকৈ এখন ৱেলফেয়াৰ অট'নমাছ কাউন্সিল গঠন কৰি দিম। এইটো মাহৰ পিছতে গঠন কৰি দিম। মুখ্যমন্ত্ৰী মহোদয়ে কৈছে অক্টোবৰৰ আগত আমি কৰি দিম। গতিকে তেখেতক আমি গৰিহণা দিছোঁ। তেখেতে কাৰ্বি আংলং ৰাইজক এইবিলাক যাতা কথা ক'ব নাপায়, কৰিব নালাগে, আৰু তেখেতে যাওক, ভাল কামৰ কাৰণে যাওক, সেইটো আমি ভাল পাম। আৰু তেখেতৰ যিটো এই কথাবিলাকৰ জৰিয়তে হয়তো আমাৰো কিছু আঘাত হ'ব পাৰে বুলি আমি আজি ইয়াত আপোনালোকৰ আগত উপস্থিত হৈছোঁ। আৰু তেখেতক তীব্ৰ ভাষাৰে নিন্দা কৰিছোঁ। এই কথাখিনি তেখেতে যাতে পুনৰবাৰ নকৰে। তেখেতে কাৰ্বি আংলং হাজাৰবাৰ যাওক, আমাৰ ক'বলগীয়া নাই, কিন্তু কাৰ্বি ৰাইজৰ অনিষ্ট হোৱা কাম কিছু কৰিব নালাগে বুলি মই আমাৰ মুখপাত্ৰই কিছু আভাস দিছে মিটিংখনৰ বিষয়ে, সংবাদ মাধ্যমৰ বিষয়ে। হ'লেও মই কিছু আমাৰ যিটো প্ৰেছ বিজ্ঞপ্তি আছে সেইখন মই পঢ়ি শুনাব বিচাৰিছোঁ। আপোনালোকে জানে যে বিগত 4 আৰু 5 জুলাই তাৰিখে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ কাৰ্বি আংলং ভ্ৰমণ কৰিছে। তেওঁ নৱনিৰ্বাচিত সভাপতি, তেখেতে কাৰ্বি আংলং ভ্ৰমণ কৰিছে, আমাৰ ক'ব লগা একো নাই। কিন্তু তেখেতে কাৰ্বি আংলং ভ্ৰমণ কৰাৰ সময়ত তাত গৈ এনে কিছুমান কাৰ্য কৰিছে যিয়ে নেকি আমাৰ চকু ক'বলৈ তুলিছে। তেখেতে এটা সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা লোকসভাৰ সাংসদ, সভাপতি অথবা সাংসদ হিচাপে তেখেতৰ কাৰ্য্য অসমৰ ৰাজনৈতিক নেতাৰ মৰ্যাদা খৰ্ব কৰিছে বুলি আমি অল আছাম কাৰ্বি ইউথ এছ'চিয়েশ্যনে অনুভৱ কৰিছোঁ। মুখ্য কাৰ্যবাহী তুলিৰাম ৰংধামৰ ল'ৰাৰ ঘৰৰ সন্মুখত থিয় হৈ সামাজিক মাধ্যমত মন্তব্য প্ৰকাশ কৰি নিম্ন ৰুচিসম্পন্ন ৰাজনৈতিক মানসিকতাৰ পৰিচয় দিছে গৌৰৱ গগৈ।
গৌৰৱ গগৈ এইবাৰে কাৰ্বি আংলং ভ্ৰমণ কৰা নাই। বিগত সময়তো কাৰ্বি আংলং বুলি দলীয় কাম কাজত ভ্ৰমণ কৰিছে। এইবাৰৰ ভ্ৰমণত তেওঁ নিশ্চয়কৈ দেখিছে কাৰ্বি আংলং ৰাস্তা ঘাটৰ উন্নতি, কিন্তু সেয়া তেওঁ দেখা নাপালে বা দেখিও নেদেখাৰ ভাও জড়িত। সেই ভ্ৰমণকালত তেওঁ ক'তো উল্লেখ নকৰিলে। তেওঁ যদি কাৰ্বি আংলং ইমানেই ভাল পায় তেনেহ'লে তেওঁ ৰাইজৰ ওচৰত সুধিব লাগিছিলে অৰুণোদয় পাইছেনে নাই, বা চৰকাৰৰ আঁচনিসমূহৰ পৰা ৰাইজ উপকৃত হৈছেনে নাই। কিন্তু সেয়া তেওঁ কাৰ্বি আংলং ৰাইজৰ হৈ প্ৰচেষ্টা। 1952 চনৰ পৰা কাৰ্বি আংলঙত কংগ্ৰেছে কি কৰিলে? 1952 চনৰ পৰা কংগ্ৰেছে যি কৰা নাই, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী ডক্টৰ তুলিয়াম ৰঙাঙে তেখেতৰ 11 বছৰীয়া কাৰ্যকালত সেয়া কৰি দেখুৱাইছে। ৰাইজে তেখেতৰ নেতৃত্বক শলাগিছে। কাৰ্বি আংলঙৰ ৰাইজে মৰমৰ প্ৰতিদান স্বৰূপে নিৰ্বাচনত জয়ী কৰোৱাই পঠিয়াইছে, আৰু আগন্তুক 2026 চনৰ নিৰ্বাচনতো বিজেপি পাৰ্টিক জয়ী কৰোৱাব বুলি আমি ভাবোঁ। আমি এই কথাসমূহ এইটো কাৰণে ক'ব লগা হৈছে যে কংগ্ৰেছে যি কাম কাৰ্বি আংলঙৰ ৰাইজৰ বাবে কৰা নাছিল, সেই কামসমূহ বিজেপি চৰকাৰৰ কালত তুলিয়াম ৰঙাঙৰ নেতৃত্বত সেই কামসমূহ হৈছে আৰু হ'বলৈ গৈ আছে। আমি ক'ব বিচাৰোঁ, 6ষ্ঠ অনুসূচীৰ বাহিৰত বসবাস কৰা কাৰ্বিসকলৰ দীৰ্ঘদিনীয়া দাবী জনজাতিকৰণ ভাৰত স্বাধীন হোৱাৰ পৰা কংগ্ৰেছৰ শাসনত হৈ নুঠিল, কিন্তু অসমৰ মুখ্যমন্ত্ৰী আৰু মুখ্য কাৰ্যবাহীৰ নেতৃত্বত সেয়া এতিয়া অতি সোনকালে জনজাতিকৰণ হৈ উঠিব। কংগ্ৰেছৰ আমলত কাৰ্বি জাতিটোক দুভাগ কৰি আৰ্মি কাৰ্বি উন্নয়ন পৰিষদ গঠন কৰি দিছিল, কিন্তু তুলিয়াম ৰঙাঙ ডাঙৰীয়াই 6টা বিদ্ৰোহী সংগঠনৰ শান্তি চুক্তিৰ জৰিয়তে চৰকাৰৰ লগত আলাপ আলোচনাৰে নেতৃত্ব দি অতি শীঘ্ৰে কাৰ্বি ৱেলফেয়াৰ অট'নমাছ কাউন্সিল গঠন কৰিবলৈ গৈ আছে। গৌৰৱ গগৈ এই বিষয়বস্তুসমূহ তথা উন্নয়ন দেখাই নাপায়। তেখেতে খালি আনৰ ঘৰৰ কিমান বাজেট, গেটখন কিমান ধুনীয়া, সেয়া নিৰ্বোধ শিশুৰ দৰে ৰাজনীতি কৰি আছে। তুলিয়াম ৰঙাঙ ৰাজনীতিলৈ অহাৰ আগতে এজন প্ৰথম শ্ৰেণীৰ ঠিকাদাৰ আছে, আমি জনাম। তেখেতৰ ল'ৰাও বৰ্তমান প্ৰথম শ্ৰেণীৰ ঠিকাদাৰ হয় তথা ব্যৱসায়ী। নিজৰ বাপেকৰ মাটিত নিজৰ ল'ৰাই ব্যৱসায়ৰ উপাৰ্জনে এটা সপোনৰ ঘৰ সাজিব বিচাৰে, সেয়াক লৈ ৰাজনীতি কৰিছে গৌৰৱ গগৈ। গৌৰৱ গগৈ যদি সাহস আছে কংগ্ৰেছৰ দিনৰ মন্ত্ৰী বিধায়কৰ ঘৰৰ সন্মুখৰ পৰা সামাজিক মাধ্যমত ভিডিঅ' প্ৰচাৰ কৰক। আমি এইটো ডিমাণ্ড কৰিছোঁ, তেখেতে ভিডিঅ' প্ৰচাৰ কৰক সামাজিক মাধ্যমত তেখেতসকলৰ দিনৰ মন্ত্ৰী বিধায়কসকলৰ ঘৰত গৈ। গৌৰৱ গগৈ এই নিম্ন ৰুচি সম্পন্ন ৰাজনীতিক আজি আমি এই সংবাদমেলৰ পৰা ধিক্কাৰ দি গৰিহণা দিছোঁ। আজি আমি অল আছাম কাৰ্বি ইউথ এছ'চিয়েশ্যন চমুকৈ আকিয়াই কাৰ্বি আংলঙৰ ৰাইজৰ উন্নতিৰ স্বাৰ্থত আৰু 6ষ্ঠ অনুসূচীৰ বাহিৰত কাৰ্বিসকলৰ জনজাতিকৰণ উন্নয়নৰ স্বাৰ্থত ডক্টৰ তুলিয়াম ৰঙাঙক সমৰ্থন দি আছোঁ আৰু সমৰ্থন দি যাওঁ। জয় যুৱ শক্তি। আৰু কিছু